লওঁগৈ ইমান ৰ'দ বাপৰে কেনেকৈ কি কৰিম ভাবি পোৱা নাই হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো ভালেই বাৰু আৰু মোৰ এই ইউটিউব চেনেলটোতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া মই তেনেকৈ বেছি কাম কৰা নাই বাৰু এনেই জাষ্ট কাপোৰ কেইটামান ধোৱা হ'ল সেইখিনি মেলিবলৈ আহিছোঁ আৰু ইমানেই ৰ'দ নহয় ৰ'দৰ কাৰণে মানে ভাবি পোৱা নাই মই এতিয়া কেনেকৈ মেলিবলৈ যাম কাৰণ কাম অলপ চুৰু হৈ আছে কাৰণ শবে-বাৰাত আহিলে কাইলৈ শবে-বাৰাত আৰু শবে-বাৰাতৰ কাৰণে ঘৰৰ কামটো চলিয়ে থাকে কৰা হ'ল চবেই মিলিটো কৰে আৰু আমাৰ ঘৰত আৰু মাহঁতে বাহঁতে মিলি মই আহিছোঁ এয়া কাপোৰখিনি কেনেকৈ মিলিম তাকে ভাবি আছোঁ একদম ইমানেই ৰ'দ নহয় বা আহিলে মই চাহখিনিতে ৰৈছোঁহি আৰু ভাবিছোঁ মই ব্লগটো আৰম্ভ কৰি দিওঁ অলপ ক্লিপ লৈছোঁ কিন্তু মানে এনেকৈ ইন্ট্ৰটো দিয়াই হোৱা নাই ইন্ট্ৰডাকশ্যনটো তথাপি ভাবিছোঁ আৰু দি দিওঁ আৰু ইমানেই গৰম লাগিছে নহয় আৰু মই আজি কাম মানে ব্লগ এটা দিবলগীয়া আছিল সেইটো আপলোড কৰিলোঁ এতিয়া হ'ল কৰা তাকে লাগি আছিলোঁ আৰু এতিয়া আহিছোঁ কাপোৰখিনি মেলি লওঁ ৰ'দত কিবাকৈ মানে একদম ইমানেই গৰম লাগিছে নহয় হেল্ল' গাইজ গুড ইভিনিং আৰু মই তাৰপিছত আৰু একো ভিডিঅ' বনোৱা নাছিলোঁ কাৰণ এনেই আৰু তেনেকৈ বনাবলগীয়া একো নাছিল আৰু মই এডাল কেতিয়াবাই ধুই থৈছিলোঁ আৰু এডাল লগোৱা নাই কাৰণ ধুলে ইয়াৰ কিছুমান খোল খাই যায় মানে খুলি যায় এই ফুলবোৰ দেখিছে নহয় এইবিলাক খুলি যায় তাকে এতিয়া কেইটামান খুলি আছে এইকেইডাল লগাই ঠিক কৰি লওঁ ঠিক কৰি তাৰপিছত আকৌ এডাল লগাই দিওঁ এইডাল বনাই লগাই পেলাই হৈ গ'ল হেল্ল' এভৰিৱান গুড মৰ্ণিং আৰু হেপী হোলী আজি হেপী হোলীৰ সকলোকে শুভকামনা জনালোঁ আৰু লগতে আজি শবে-বাৰাতো আৰু আহক আজি মই কি কৰোঁ দেখুৱাই যাম আপোনালোকক লগতে আৰু এতিয়াতো ৰাতিপুৱা হ'ল কালি বেছি তেনেকৈ একো কৰা নহ'লগৈ আৰু আজিনো কি কৰোঁ আপোনালোকক দেখুৱাই গৈ থাকিম চাই থাকিব আৰু এতিয়া মই এয়া ব্ৰেড চাহ খাম আৰু ব্ৰেড টোষ্ট কৰি আছোঁ আৰু তাকে চাই থাকিব কি কৰোঁ কি নকৰোঁ
আৰু দেখুৱাই গৈ আছোঁ। এইফালে কাম চলি আছিল, মানে ফেনখন বেয়া হৈছিলে, সেইখন ঠিক কৰা অনাৰ পিছত ফিটিং কৰাওঁতেও চলা নাছিলে, ক'ৰবাত প্ৰব্লেম দি আছিল। আৰু এই আব্বাই লাগি তাৰপিছত কামটো কৰিলেগৈ, কামত ছাকচেছ হ'লগৈ। আৰু মই আছিলোঁ হেল্পাৰ। পাৰ্চেল আহিছে, কিবা এটা অৰ্ডাৰ কৰিছিলোঁ, আহিছে, লৈ আহোঁগৈ এতিয়া। পইচা পাৰ্চেলটো আহিলে, ফ্লিপকাৰ্টৰ হয় এইটো, আনিছোঁ। পিছত দেখুৱাম বাৰু কেনেকুৱানো আহিছে। আচলতে মই বস্তুবোৰ অৰ্ডাৰ কৰি এমাহমান থৈয়ে দিওঁ, মানুহে আহি লগতে খোলে, মই এমাহমান থৈ দিওঁ, তাৰপিছতহে খোলোঁ, পাহৰিয়ে থাকোঁ, খুলিমকৈ মানুহে দেখোন একদম আহি পাওঁতেই খোলে। মোৰ সেইটো একদম বেয়া অভ্যাস, যদি আৰু কেনেবাকৈ কিবা মিছ হয় নহয়, থাকি যায় আৰু হোৱা নাই বাৰু তেনেকুৱা, সেইকাৰণে বিশ্বাস আছে, সেইকাৰণে মই দেৰিকৈ খোলোঁ, কিয় জানো, এইটো মোৰ মানে একদম কৈছোঁ নহয়, দেৰিকৈ খোলা হয়, লগতে খোলা নহয়, চাই থাকিব। এভৰিৱান, এতিয়া প্ৰায় ৰাতি 11টা বাজিছে, 5 মিনিটমান আছে আৰু 11টা বাজিবলৈ। আৰু মই ব্লগটো এণ্ডিং কৰিম বুলি ভাবিছোঁ, আৰু লগতে কিছুমান কথাও আছে। আৰু আচলতে আজিতো শবে-বাৰাত হয়, আৰু শবে-বাৰাতত ঘৰৰ সকলো কাম, মানে শবে-বাৰাত বুলি চাফ চিকুণটো সেয়া থাকেই, আৰু গোটেই কাম বন কৰা হয়, চাফ চিকুণ। তাৰপিছত শবে-বাৰাতৰ দিনা মানে জোনাবাহে নামাজ দোৱা কৰে, দোৱা কৰাৰ পিছত আৰু ৰাতিলৈতো আৰু সন্ধিয়া আকৌ আমাৰ ৰুটি আৰু চুজি বিলোৱা হয়। কিন্তু মানে আগতে আমি সেয়াই কৰি আহিছোঁ, ৰুটি আৰু চুজিয়ে বিলোৱা ঘৰে ঘৰে। তাৰপিছত আৰু ৰাতিলৈ নামাজ হয়, আৰু নামাজ পঢ়িব লাগে। আৰু সেয়া মানে এতিয়া কি হৈছে, সময়বোৰ চেঞ্জ হৈ গৈছে, আৰু জেগাও চেঞ্জ হৈছে, কিছুমান বস্তু আগৰ নিচিনা নোহোৱা হৈছে, আৰু বেলেগ হৈ গৈ আছে। তথাপিও তেনেকৈ আমাৰ বাৰু তেনেকুৱা দোৱা মানে নামাজ চামাজ হৈছে, কিন্তু মানে দোৱা হিচাপে তেনেকুৱা এইবাৰো একো হোৱা নাই। বাকীখিনি মেইন দোৱাহে, আৰু দোৱাটোতো হৈছে বাৰু। বাকী মানে ৰুটি চুজি মানে সেই তেনেকুৱা নিয়মটো আজি উঠি গৈছেগৈ, আৰু বিলোৱাৰ নিয়মখিনি বা ইয়াত আমি কৰাও বেছি নহয়, সেইকাৰণে মই দেখুওৱা নাই, আৰু লগতে কৈ দিছোঁ। বাকীটো দোৱাটো মেইন, সেইটোতো হয়েই, আৰু ঘৰত নামাজ এতিয়া মাও নামাজ এতিয়ালৈকে পঢ়িয়ে আছে। আৰু মই লগতে ভাবিছোঁ ব্লগটো এণ্ডিং কৰি দিওঁ, কাৰণ এনেকৈ দীঘল হৈ গৈ আছে, আৰু বহুত বেছি দীঘল কৰিও লাভ নাই। আৰু মোৰ এই ব্লগটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, একদম চিম্পুল ব্লগ। আৰু লাইক কৰিব, আৰু শ্বেয়াৰ কৰিব, আৰু কমেণ্ট কৰিতো জনাবই। আৰু যদিহে মোৰ চেনেলটোত প্ৰথমবাৰ বাবে ভিজিট কৰিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই অল কৰি দিব, যাতে নটিফিকেশ্যনবোৰ পাই থাকে। আৰু আজিলৈ বাই বাই, পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। বাই বাই।